আমি এটা নতুন চেপ্টাৰলৈ আহিব বিচাৰিছোঁ। চেপ্টাৰটো হৈছে পৃষ্ঠকালীৰ আয়তন। মই প্ৰথমতে কেইটামান সূত্ৰ লিখাই দিছোঁ। আমি এই বিষয়খিনি ক্লাছ 9ত অলৰেডি শিকি আহিছোঁ। কিছুমান গোটা বস্তুৰ পৃষ্ঠকালী আৰু আয়তনৰ সূত্ৰ। প্ৰথমতে আমি চাওঁ আয়তীয় ঘনকৰ পৃষ্ঠকালী 2 হোল ইনটু LB প্লাছ BH প্লাছ HL। পাৰ্শ্ব পৃষ্ঠকালী, পাৰ্শ্ব মানে 4খন বেৰৰ কালি 2 হোল ইনটু BH প্লাছ HL, য'ত L এ বুজাইছে দৈৰ্ঘ্য, B এ বুজাইছে প্ৰস্থ আৰু H এ বুজাইছে উচ্চতা। মই কাষৰ ছবিটো দি দিছোঁ। তাৰপিছত আহি গ'ল আয়তীয় ঘনকৰ আয়তন LBH। তাৰপিছত আহিলে ঘনকৰ পৃষ্ঠকালী 6L² বা 6A²। L বা A মানে হৈছে বাহুৰ দৈৰ্ঘ্য। ঘনকৰ পাৰ্শ্ব পৃষ্ঠকালী 4L² বা 4A²। চুঙাৰ বক্ৰ পৃষ্ঠকালী, বক্ৰ মানে হৈছে এটা বাঁহৰ চুঙা যিখন ফুপুলা, মানে মাজটো ইফালৰ পৰা সিফালে খোলা, তেতিয়া তাৰ বক্ৰ পৃষ্ঠকালী 2πRH। আৰটোৱে বুজাইছে ব্যাসাৰ্ধ, এইচে বুজাইছে উচ্চতা। ব্যাসাৰ্ধ হৈছে চুঙাৰ তলৰ ওপৰখনৰ ভূমিপৃষ্ঠৰ ব্যাসাৰ্ধ। 7টো হৈছে চুঙাৰ মুঠ পৃষ্ঠকালী, য'ত মই কৰি দেখুৱাই দিছোঁ 2πRH প্লাছ R। চুঙাৰ আয়তন πr²। শংকু, আমি আইচক্ৰীম খাওঁ, আইচক্ৰীমৰ যিটো খোলাটো হয়, যিটো আমাৰ গাঁৱে গাঁৱে বেচিবলৈ আহে আইচক্ৰীম খোলাটো চাই, তেওঁলোকে তাৰ শংকু আকৃতিৰ। যিটো আমি মেজি জ্বলাওঁ কেতিয়াবা, মেজিটো শংকু আকৃতিৰ। শংকুৰ বক্ৰপৃষ্ঠকালী πRL। L মানে হেলনীয়া উচ্চতা, মই ছবিত দেখুৱাই দিছোঁ। H মানে কি, R মানে কি ছবিত দেখুৱাই দিছোঁ। শংকুৰ মুঠ পৃষ্ঠকালী, বক্ৰপৃষ্ঠকালী আৰু ভূমিতলৰ পৃষ্ঠকালী যোগ কৰিলে কি হৈছে πRL প্লাছ R, য'ত Lটো দিয়া সূত্ৰ হৈছে L = √R² প্লাছ H²। শংকুৰ আয়তন দিয়া আছে। আৰু যাওঁ গোলকৰ পৃষ্ঠকালী। গোলকৰ অৰ্ধগোলকৰ বক্ৰপৃষ্ঠকালী, যেনেকৈ আমাৰ বাতি, নাৰিকলৰ কুৰুকা, এইবিলাক হৈছে অৰ্ধগোলকৰ বক্ৰপৃষ্ঠ। অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালী, যিটো ৰবাব টেঙাটো ফালি দিলে সমানে কি হয়, সেইটো অৰ্ধগোলকৰ মুঠ পৃষ্ঠ হৈ যায়। গোলকৰ আয়তন আৰু অৰ্ধগোলকৰ আয়তন, এই গোটেইটা সূত্ৰ জানিলে গোটেই চেপ্টাৰটোৰ বিষয়ে আমি গম পাম।